আমরা কত কষ্ট করে এলে মারি গাড়ি তুলছি, ঘর দিয়ে তুলছি, চোখ ভাঙে চুরি গেছে গল্লা। আমার নদী ভাঙা মানুষ বানাইছে, পানি চুরি গেছে। আমাকে থাল বাসন চোখ ভাসি চুরি যাবে নাকি, এরা পাইনে ধরবে, সেই পানি হচ্ছে, এরা ঢালা ছুটছে, আমরা হাতে ভাসি যাই, মানুষ ধরছে গোয়াল্লা। তোমরা বিপদ তোমরা সামাল করে দিও গোয়াল্লা। গোয়াল্লা তোমাকে কাছে আমরা আশীর্বাদ চাই, তোমরা আমার ঘরে সহায় করিও। আমরা সেই বিপদত পড়ছি, আমার ঘরে চোখ ভাঙে চুরি যাবে নাকছে, আমাকে কিছুই নেই। আমরা গরিব মানুষ, পাকা করা ঘর ধুয়ে চোখ যাবে নাকছে, ভাঙি চুরি গোয়াল্লা, আমাকে কিছুই নেই। মতি সহায় করছিল, চোখ ভাঙে চুরি গেল, আমরা কুমা করে, আমরা গরিব মানুষ, আমাকে কিছুই নেই। আমার ভিতরে তো কোথায় বাইরে, আমি কি করবো? কষ্ট করি ঘরটা তুলছিলাম গাল্লা, গাল্লা তুমি সহায় করিও গাল্লা, পুনাই পানি করে থাকবো গাল্লা, এক পালা পুনাই পানি গাল্লা সঙ্গে গেছে ধানছে গাল্লা। আমার পরিস্থিতি বহুতে বেয়া। গোটেই ৰাতি বৰষুণ হোৱাৰ কাৰণে মেঘালয়ৰ পৰা পূৰা গাঁৱৰ পাহাৰৰ পৰা পূৰা পানী নামি আহিছে। মানে আহি পেলাই আপোনাৰ গাঁৱৰ একদম ৰাস্তা ৰাস্তা পূৰা ছিঙি লৈ গৈছে, ঘৰ বাৰী ইয়াত ছিঙি লৈ গৈছে, আপোনালোকে চাব পাই আছে। আৰু ইয়াতে পৰিস্থিতি বহুতে বেয়া হৈ আছে এতিয়া। মানে এতিয়া আগত কেনেকৈ কি হ'ব আমি একে ক'ব ধৰিব পৰা নাই। ইয়াত কোনো অহা নাই এতিয়ালৈকে, আপোনালোক চাবলৈ আপোনালোকে চাব পাই আছে। ইয়াত এটা দুটা ঘৰ গুচিও গৈছে ইয়াতে, আৰু আগফালেও এনেকুৱা অৱস্থা পৰিস্থিতি মানে হৈ আছে, হ'ব বুলি গমে পাই আছোঁ আমি। ইয়াত আগতো এনেকুৱা হ'ব বুলি। এইটো গাঁৱৰ পাহাৰৰ পৰা পানী নামি আহিছে, পূৰা নামি আহি আছে গাঁৱৰ পাহাৰৰ পৰা পানী, একদম বৰষুণৰ কাৰণে পূৰা নামি আহি আছে। আৰু আপুনি পৰিস্থিতি নিজে চাব পাৰি আছে ইয়াতে কেনেকৈ হৈ আছে অৱস্থাটো। পৰিস্থিতি বহুতেই বেয়া, মানুহ বেয়া হোৱা নাই, কিন্তু ঘৰ বাৰী গুচি গৈছে মানুহৰ পূৰা পানী অহাৰ কাৰণে, ভাঙি লৈ গৈছে একদম পূৰা ঘৰ বাৰী। ইয়াতে বাছ চাছ ছিঙি গৈছে, ইয়াতে ছিঙি গৈছে, আগতো ছিঙিব বুলি শুনা পাই আছোঁ, আগতে ছিঙিব বুলি শুনা পাই আছোঁ। ইয়াতেতো ছিঙি গৈছে, আপুনি নিজে দেখা পাই আছে। আগতে এনেকুৱা পৰিস্থিতি হৈ আছে, মানে আগতে বহুতো ক্ষয় ক্ষতি হৈ আছে, মানে গৈছে আৰু হৈ আছে। মানে পৰিস্থিতি আৰু এটি শিয়ালটাই গাঁও বুলি কয়। ভাৰতৰ সবচেয়ে মানে কি আসামের মানে সব বড় এলাকা, আর মানে কোনো ধরনের কোনো ফেসিলিটি সরকারের ঠাই নাই। এতিয়া ইমান পৰিস্থিতি ৰাস্তা ছিঙি গৈছে, মানুহৰ ঘৰ বাৰী ভাঙি গৈছে, মানে কি পৰিস্থিতি মানে মই ক'বই নোৱাৰোঁ। এনেকুৱা পৰিস্থিতি এতিয়ালৈকে প্ৰশাসনৰ কোনো ধৰণৰ কোনো ব্যৱস্থা নাই, কোনো ধৰণৰ কোনো NDF, কোনো ধৰণৰ কোনো মানুহ অহা নাই। আৰু প্ৰশাসনৰ মানুহৰ লগত যদিও যোগাযোগ কৰিছোঁ, এতিয়ালৈকে কোনো মানুহ অহা নাই। এমন ভয়াৱহ পৰিস্থিতি মই ক'বই নোৱাৰোঁ। পানীবিলাক আহিছে মোৰ ওচৰৰ মেঘালয়ৰ গাৰো পাহাৰৰ পানী। ৰাতি ইমান বৰষুণ হৈছে, তাৰ পৰা পানী ইমান পানী আহিছে, মানে ৰাতি 4টা বজা, পুৱা 4 বজাত ঘুমত থকা অৱস্থাতে এনেকুৱা পৰিস্থিতি হৈ গৈছে। মানে ঘৰৰ ভিতৰত যিমান বস্তু, যিমান টকা পইচা আৰু বস্তু আছে, এইবিলাক একো মানে কৰা নাই, টানিব পৰা নাই। গোটেইবিলাক পানীত ভাগি গৈছে, আৰু পাকা ঘৰ যিবিলাক আছে টোটালে ভাঙি গৈছে, ৰাস্তা ছিঙি গৈছে, খাবলৈ একো নাই। এতিয়ালৈকে প্ৰশাসনৰ মানুহ একো অহা নাই।